নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈকে ৱেলকাম জনাইছোঁ। আজিৰ পৰা আমাৰ ইয়াত কালী পূজা আৰম্ভ হৈছে। স্থান বহৰী বামুণপাৰাত 18 আৰু 19 মাৰ্চ দুদিনীয়াকৈ কালী পূজা উদযাপন কৰা হ'ব। আজি 18 মাৰ্চ, আজি দেৱীৰ প্ৰতিমা মূৰ্তি অনা হৈছে আৰু ৰাতি 12 বজাৰ পৰা এই পূজাখন আৰম্ভ হ'ব কালি দুপৰীয়ালৈকে। এতিয়া দেৱীৰ প্ৰতিমা মূৰ্তি মন্দিৰত স্থাপন কৰা হ'ব আৰু তাৰপিছতে এই ৰাতি 12 বজাৰ পৰা পূজাখন আৰম্ভ হ'ব। প্ৰত্যেক বছৰৰ দৰে এই বছৰো দুদিনীয়াকৈ এই পূজাখন আৰম্ভ কৰা হৈছে। যদিওবা এই দুবছৰমান ধৰি হোৱা নাছিলে, ক'ভিডৰ সময়তো হোৱা নাছিলে, এইবাৰ অতি ডাঙৰকৈ এই পূজাখন কৰা হৈছে। দেখা পাইছে যে বহু লোক ইয়াত আহিছে। সঁচাকৈয়ে প্ৰত্যেক বছৰে পূজাখনত বহুত মানুহ আহে। দেখা পাইছে যে বহুত মানুহ ইয়াত আহিছে পূজাখনলৈকে। সঁচাকৈয়ে প্ৰত্যেক বছৰে অনেক ভক্তৰ আগমন হয় মা কালীৰ এই পূজাখনলৈকে। পূজাৰ সকলো কাম কৰি আছে, যিহেতু ৰাতিৰ পৰাই পূজাখন আৰম্ভ হ'ব। দেৱীৰ প্ৰতিমা মূৰ্তি আনি এতিয়া মন্দিৰত স্থাপন কৰা হৈছে আৰু পূজাৰ যিখিনি কাম কাজ সেইখিনি অলৰেডি পুৰোহিতে সমাপ্ত কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।